নমস্কাৰ ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ চেনেল ধাৰ্মিক জ্ঞান আৰু উপায়লৈ। ফ্ৰেণ্ডছ, আজি আমি কথা পাতিম 5x55 নামৰ এটা টেকনিক্সৰ ওপৰত, যি টেকনিকৰ সহায়ত বা যি উপায়ৰ সহায়ত মানুহে নিজৰ যিটো আনকনচিয়াছ মাইণ্ড, এই আনকনচিয়াছ মাইণ্ডক নিজৰ ইচ্ছা অনুসাৰে কমাণ্ড কৰি নিজৰ যিটো মনৰ আশা বা যি মনৰ আশংকা, যি মনৰ পুহি অহা হেঁপাহ, সেই হেঁপাহ পূৰণ কৰিব পাৰে। ঠিক আছে, আমাৰ অৱচেতন মনক আমি কণ্টিনিউৱাছলি যদি এটা নিৰ্ধাৰিত সময়ত বা এটা নিৰ্ধাৰিত উপায়েৰে যদি কণ্টিনিউৱাছলি আমি কমাণ্ড দিবলৈ আৰম্ভ কৰোঁ, যিটো আমাৰ উইচ বা যিটো আমাৰ ইচ্ছা, যিটো আমাৰ কামনা, সেই বিষয়ে, তেতিয়াহ'লে এটা সময়ত গৈ পেলাই এই এফাৰ্মেশ্যনটো আমাৰ অৱচেতন মনে গ্ৰহণ কৰে। আৰু অৱচেতন মনে যেতিয়া গ্ৰহণ কৰিব, তেতিয়া আপোনাৰ যি মনৰ আশা, যি আপোনাৰ আকাংক্ষা, যি আপুনি কামাণ্ড দি আছিল অৱচেতন মনক ইমান দিনৰ পৰা, সেই কামাণ্ড আপোনাৰ পূৰ্ণ হৈ যাব। আৰু ইয়াৰ কাৰণে বন্ধুসকল বেলেগ কোনো ধৰণৰ উপায় কৰাৰ প্ৰয়োজনীয়তা নাই। খালি আপুনি 5x55 টেকনিক্সটো অৱলম্বন কৰি গ'লে হ'ল। এতিয়া এই টেকনিকটো কেনেকৈ অৱলম্বন কৰে সেই বিষয়ে আমি অলপ কথা পাতিম বন্ধুসকল, ঠিক আছে। প্ৰথমতে আমি কি কৰিব লাগিব বন্ধুসকল, প্ৰথমতে আমি যি নিৰ্দেশ বা যি ইংগিত আমাৰ আনকনচিয়াছ মাইণ্ডত প্ৰেৰণ কৰিব বিচাৰোঁ, সেই নিৰ্দেশ বা সেই ইংগিতৰ এটা এফাৰ্মেশ্যন বনাব লাগিব। এফাৰ্মেশ্যনটো এনেকুৱাও হ'ব পাৰে, আৰু এফাৰ্মেশ্যনত আপোনাৰ এইটো বস্তু থাকিব লাগিব যে আপোনাৰ যি ভৱিষ্যতৰ আপোনাৰ যি আশা বা আপুনি যি ভৱিষ্যতৰ আপোনাৰ যি আশা বা আকাংক্ষা, আপোনাৰ সেইটো লগে লগে পূৰণ হৈ এতিয়াৰ পৰাই পূৰণ হৈ গৈছে। তাৰমানে আজিৰ পৰা আপুনি কৰিব ধৰিছেতো এই এফাৰ্মেশ্যন টেকনিক্সটো, গতিকে আপোনাৰ আজিৰ পৰাই সেই বস্তুটো পূৰণ হৈ গৈছে। তেনেকুৱা ধৰণে আপুনি আপোনাৰ মনত বিশ্বাস আনিব লাগিব, আৰু মনত দৃঢ় বিশ্বাস ৰাখি সেইমতে আপুনি এটা এফাৰ্মেশ্যন বনাব লাগিব। এফাৰ্মেশ্যনটো আপোনাৰ এনেকুৱা ধৰণৰো হ'ব পাৰে যে ধৰক এতিয়া আমি নিজকে মানুহে কি বিচাৰে, টকা পইচাৰ কেতিয়াও অভাৱ নহওক, ধন সম্পত্তি হওক, তাৰপিছত ঘৰ পৰিয়ালৰ সুখ হওক, তেনেকুৱা ধৰণৰ বস্তুবিলাকেতো মানুহে বিচাৰে, নহয় জানো? গতিকে ফ্ৰেণ্ডছ, কি কৰিব, এটা এফাৰ্মেশ্যন তৈয়াৰ কৰিব। এফাৰ্মেশ্যনটো ঠিক এনেকুৱা ধৰণৰ হ'লে ভাল হয় যে এনেকুৱা ধৰণৰ মই এটা আপোনাক উদাহৰণ দিওঁ। পিছত এফাৰ্মেশ্যন কেনেকৈ লিখিব পাৰি সেই বিষয়ে মই এটা এক্সট্ৰাকৈ বা বেলেগকৈ এটা ভিডিঅ' বনাই দিম, কাৰণ এফাৰ্মেশ্যনৰ বিষয়ে মই এই ভিডিঅ'টোত শিকাব গ'লে ভিডিঅ'টো অলপমান দীঘলীয়া হৈ যাব। তথাপি মই এটা সামান্য উদাহৰণ এটা দি দিওঁ। এতিয়া ছাপ'জ মই ভাবিছোঁ যে মোক ভৱিষ্যতলৈ বহুত টকা পইচা, ধন সম্পত্তি লাগে। এতিয়া মই যদি এফাৰ্মেশ্যনটো মোৰ কাৰণে বনাওঁ, তেতিয়াহ'লে মই এফাৰ্মেশ্যনটো এনেকৈ তৈয়াৰ কৰিম যে হে ভগৱান, যদি মই হিন্দু ধৰ্মৰ লোক বা যদি মই মুছলিম ধৰ্মৰ লোক হয়, তেতিয়াহ'লে মই ক'ম হে আল্লাহ, বা খ্ৰীষ্টান ধৰ্মৰ হ'লে হে জিচাছ খ্ৰাইষ্ট, যিয়ে নহওক নিজৰ যোন ইষ্টদেৱ তেখেতক স্মৰণ কৰিম। আৰু স্মৰণ কৰি মই ক'ম যে এতিয়া মই যিহেতু মই হিন্দু ধৰ্মৰ মতেই কৈ আছোঁ, হে ভগৱান, তুমি মোক যি ধন সম্পত্তি, অগাধ ধন সম্পত্তিৰ যি মালিক বনাইছা, তোমাৰ যি কৃপা মোৰ ওপৰত, বা মোৰ আজি ধন সম্পত্তিৰ অভাৱ নাই, মোৰ সুখে সম্পত্তিয়ে মই ভৰপূৰ, তেনেকুৱা ধৰণৰ সুবিধাৰ বাবে বা তেনেকুৱা ধৰণৰ মোক হেৰি কৰাৰ বাবে ধন্যবাদ, তেনেকুৱা ধৰণৰ সুবিধা মোক প্ৰদান কৰাৰ বাবে ধন্যবাদ। এনেকুৱা ধৰণৰ এটা এফাৰ্মেশ্যন তৈয়াৰ কৰিব লাগিব। এফাৰ্মেশ্যনটো আপোনাৰ যি উইচ হয়, আপোনাৰ যি ইচ্ছা হয়, আপুনি সেইমতে নিজে প্ৰস্তুত কৰি ল'ব। আৰু তাৰপিছত এফাৰ্মেশ্যনটো প্ৰস্তুত যেতিয়া হৈ যাব আপুনি সেই এফাৰ্মেশ্যনটো নন ষ্টপ লিখিবলৈ আৰম্ভ কৰি দিব। নন ষ্টপ মানে কি আৰু, এটা সময়ত ধৰক এতিয়া আপুনি এফাৰ্মেশ্যনটো লিখিলে, আপুনি এফাৰ্মেশ্যন লিখিবলৈ আপুনি সময় ল'ব লাগিব 11 দিন। এফাৰ্মেশ্যন লিখিবলৈ আপুনি সময় ল'ব লাগিব 5 দিন, আৰু একদিনত লিখিব লাগিব 11 বাৰকৈ, আৰু টোটেল আপুনি লিখিব লাগিব 55 বাৰ। 55 বাৰতকৈ বেছি আপোনাৰ এফাৰ্মেশ্যনটো যাতে নহয়, আৰু এফাৰ্মেশ্যনখিনি লিখোঁতে 5 দিনতকৈ যাতে বেছি নালাগে,
আপুনি সেই বস্তুটো লক্ষ্য কৰিব। 5 দিন ঠিক তেনেকৈ এফাৰ্মেশ্যনটো লিখিব। আপুনি মনত দৃঢ় বিশ্বাস ৰাখিব আপোনাৰ মনত যে আপুনি ভৱিষ্যতলৈ, অনাগত ভৱিষ্যতে আপুনি যি বিচাৰিছে ব্ৰহ্মাণ্ডৰ পৰা বা আপোনাৰ অৱচেতন মনৰ পৰা, সেই বস্তুখিনি আপুনি এতিয়াৰ পৰাই পাই গৈছে বুলি মনত বিলিভ ৰাখি আপুনি এফাৰ্মেশ্যনটো লিখিব। সদায় এনেকৈ আপুনি 5 দিন লিখিব আৰু 5 দিনত 55 বাৰতকৈ বেছি হ'ব নোৱাৰিব, মানে 55 টাইমছ। 5 দিন টোটেল মিলি আপোনাৰ এইটো 55 টাইমছ লিখিব লাগিব। আৰু 55 টাইমছ লিখাৰ পিছত চাব আপোনাৰ যি মনৰ আশা আৰু যি কামনা সেইটো লাহে লাহে পূৰণৰ ফালে আগবাঢ়িব। আৰু যদি ফ্ৰেণ্ডছ, মাজতে এটা কথা কওঁ, এইটো কোনো যাদু নহয়, এইটো কোনো হেৰি নহয়, কোনো আপোনাৰ ইয়াতে ব্লেক মেজিক নাই। এইটো যি হয় চব আপোনাৰ মগজুৰ উপজ, মগজুৰ শক্তি, মানুহৰ যিটো আনকনচিয়াছ মাইণ্ড, যিটো অৱচেতন যিটো মগজু, সেই অৱচেতন মগজুৰ শক্তি, যাৰ ফলত আপুনি গোটেইখিনি বস্তুৱেই লাভ কৰিবলৈ সক্ষম হ'ব। কিন্তু এনেকুৱাও হ'ব পাৰে আপোনালোকৰ ক্ষেত্ৰত যে আপোনালোকে 5 দিন এফাৰ্মেশ্যনটো লিখিলে, তাৰপিছত আপোনালোকে ৰিজাল্ট নাপালে, বা ৰিজাল্ট যদি পাইছে অলপ চলপ ৰিজাল্ট আপুনি দেখিবলৈ পাইছে, আৰু তেনেকুৱাও হ'ব পাৰে। তেনেকুৱা হোৱাটো ডাঙৰ কথা নহয়। যদি তেনেকুৱা হয় তেতিয়াহ'লে আপোনালোকে কি কৰিব, কেইদিনমান গেপ দি পুনৰ সেই এফাৰ্মেশ্যনটো আকৌ লিখিবলৈ আৰম্ভ কৰি দিব। তেনেকৈ চাব এফাৰ্মেশ্যনটো লিখোঁতে আপোনাৰ যদি উইচ ডাঙৰ হয়, হয়তো পূৰণ হওঁতে অলপ সময় লাগিব পাৰে। কিন্তু সৰু সৰু উইচ এনেকুৱা হ'ব যে আপুনি লিখি থাকোঁতেই পূৰণ হৈ যাব। কিন্তু এনেকুৱা হ'লে, যদি আপোনাৰ এনেকুৱা হয় যে 5 দিন লিখিব লাগেতো, সৰু সৰু উইচ হ'লে আপোনাৰ কেতিয়াবা 2-3 দিনতে পূৰণ হৈ যাব পাৰে। আৰু তেনেকুৱা হ'লে কিন্তু আপুনি সেই 5 দিন যে লিখিব লাগে সেইটো কণ্টিনিউৱাছ কৰিব। ধৰক 2 দিনত আপোনাৰ উইচটো যদি পূৰা হৈ গ'ল, তেতিয়াহ'লে আপুনি 2 দিন লিখিয়ে বন্ধ কৰি নিদিব, তাক টোটেল 5 দিন লিখিবই। ঠিক আছে বন্ধুসকল। তো বন্ধুসকল, আজিলৈকে বেছি নকওঁ, মই আজি আপোনালোকক ক'লোঁ যে 5x55 টেকনিক্স কি বস্তু। 5x55 টেকনিকেদি মানুহে কিদৰে নিজৰ অৱচেতন মনক নিজৰ ইচ্ছা অনুসাৰে নিৰ্দেশ দি বা কামান দি কেনেকৈ নিজৰ প্ৰয়োজনীয় বা নিজক লগা বা নিজৰ যিখিনি মনৰ ইচ্ছা সকলো পূৰণ কৰি ল'ব পাৰে। ঠিক আছে বন্ধুসকল, তো আশা কৰোঁ আপোনালোকে মোৰ এই টেকনিক্সটো অৱলম্বন কৰিব আৰু জীৱনত আগবাঢ়ি যাব। আৰু যদি বন্ধুসকল আপোনালোকৰ মোৰ এই ভিডিঅ'টো চাই যদি ভাল লাগিল, তেতিয়াহ'লে মোৰ চেনেলটো লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি ল'ব মোৰ লগত জড়িত হ'বলৈ, যাতে মই এনেকুৱা নতুন নতুন উপায় লৈ আহিলে আপোনালোকে সকলোতকৈ আগত মোৰ উপায়টো পায়। আৰু বন্ধুসকল, মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কাৰণ মোৰ উপায়বিলাক যিমান প্ৰয়োজনীয় মানুহে পাব, সিমানে মই নিজকে গৌৰৱান্বিত অনুভৱ কৰিম। তো ঠিক আছে বন্ধুসকল, বেছি কথা নকওঁ, আজিলৈকে এৰিলোঁ। পুনৰ লগ পাম অন্য এটা টপিকত, অন্য এটা বিষয়ত। হৰ হৰ মহাদেৱ।